আজি মাতৃ দিৱস। সেইবুলিকে এগৰাকী সন্তানৰ এটি সত্য ঘটনা আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আশা কৰোঁ আপুনিও ভাল পাব। মোৰ মাৰ এটা চকু আছিল, সেইবাবে মই মোৰ মাক ঘৃণ কৰিছিলোঁ। মোৰ মা মোৰ বাবে অতি লাজৰ কাৰণ হৈ পৰিছিল। তেওঁ মই পঢ়া স্কুলতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাত বনোৱাৰ কাম কৰিছিল। মোৰ দেউতাৰ মৃত্যুৰ পিছত ঘৰ চলোৱাৰ বাবে তেওঁ কাম কৰিছিল। মই প্ৰাথমিক স্কুলত পঢ়ি থকা সময়ত এদিনাখন মোৰ মায়ে মোক মাত দিবলৈ শ্ৰেণীকোঠালৈ আহিছিল। মই বৰ লাজ পাইছিলোঁ। মনতে প্ৰশ্ন কৰিছিলোঁ, মায়ে কিয় মোক লাজত পেলাবলৈ আহিছে? মই মাক নেদেখাৰ ভাও জৰি ঘৃণাৰ দৃষ্টিৰে চাইছিলোঁ আৰু তাৰ পৰা আঁতৰি গৈছিলোঁ। দ্বিতীয় দিনাখন মোৰ লগৰীয়াবোৰে মোক হাঁহিছিল আৰু কৈছিল, ই তোমাৰ মাৰ এটা চকু, তোমাৰ মাৰ এটা চকু। সেই মুহূৰ্তত মই মৰি যোৱা যেন অনুভৱ কৰিছিলোঁ আৰু মোৰ মা মৰি থকাটোৱে যেন ভাল আছিল বুলি ধিক্কাৰ দিছিলোঁ। সেইদিনা মাক সন্মুখতে কৈছিলোঁ, মোক তুমি কিয় হাঁহিৰ পাত্ৰ বনাইছা? তুমি মৰি নোযোৱা কিয়? মোৰ মায়ে একো মাত দিয়া নাছিল, নীৰৱে সকলো শুনি আছিল। মই অকণো চিন্তা কৰা নাছিলোঁ যে মই কি কৈছিলোঁ। মই বহুত খঙত আছিলোঁ। মোৰ মাৰ মনৰ কথা এবাৰো ভাবি চোৱা নাছিলোঁ। মাত্ৰ মই মা থকা ঘৰটোৰ পৰা আঁতৰি যাব বিচাৰিছিলোঁ। সেয়েহে মই পঢ়া শুনাত বহুত মন দিছিলোঁ আৰু পিছলৈ মই ছিংগাপুৰলৈ যোৱাৰ সুযোগ পাইছিলোঁ। মই ছিংগাপুৰতে বিয়া পাতি নিজৰ ঘৰ বাৰী কৰি থাকিবলৈ লৈছিলোঁ আৰু মোৰ নিজৰ সন্তানো আছিল। মই নিজৰ জীৱনক লৈ সুখী আছিলোঁ। তেতিয়া এদিনাখন মোৰ মায়ে মোক চাবলৈ আহিল। বহু বছৰ তেওঁ মোক লগ পোৱা নাছিল আৰু নাতি পুতিহঁতকো দেখা নাছিল। যেতিয়া তেওঁ মোৰ দুৱাৰ মুখত থিয় দিছিল, মোৰ ল'ৰা ছোৱালীকেইটাই তেওঁক দেখি হাঁহিছিল। মই মাক দেখা মাত্ৰেই বহুত গালি শপনি দিছিলোঁ আৰু কৈছিলোঁ, মোৰ ঘৰলৈ অহাৰ ইমান সাহস ক'ত পালা তুমি? আৰু কিয় মোৰ ল'ৰা ছোৱালীখিনিতে মোৰ মায়ে অতি শান্তভাৱে ইয়াৰ পৰা ওলাই যোৱা, ক্ষমা কৰিবা, মোৰ চাগে ঠিকনাটো ভুল হ'ল। এই বুলি তেওঁ তাৰ পৰা আঁতৰি গুচি গ'ল। এদিনাখন এখন চিঠি মোৰ ঘৰলৈ আহিল, স্কুলৰ ৰিইউনিয়ন সম্বন্ধে। মই মোৰ ৱাইফক অফিচিয়েল ট্ৰিপ বুলি মিছা কৈছিলোঁ। মিটিঙৰ পিছত মই থকা সেই পুৰণা ঘৰটোলৈ জিজ্ঞাসাৰে গৈছিলোঁ। এজন মোৰ চুবুৰীয়াই কৈছিল, তোমাৰ মাৰ মৃত্যু হৈছে। মই অকণো চকুপানী টোকা নাছিলোঁ। সিহঁতে এখন চিঠি দিছিল, যিখন মায়ে মোৰ বাবে লিখি ৰাখিছিল। মোৰ অতি মৰমৰ পুত্ৰ, মই সদায় তোমাৰ কথা ভাবি থাকোঁ। মই অতি দুখিত যে মই ছিংগাপুৰলৈ গৈছিলোঁ আৰু তোমাৰ ল'ৰা ছোৱালীক ভয় খুৱাইছিলোঁ। তুমি স্কুলৰ ৰিইউনিয়নত আহিবা বুলি জানি মই অতি সুখী হৈছিলোঁ, কিন্তু মই হয়তো বিচনাৰ পৰাই উঠিব নোৱাৰিম তোমাক চাবৰ বাবে। মই অতি দুখিত যে মোৰ বাবে তুমি সদায় লাজ পাইছিলা যেতিয়া তুমি ডাঙৰ হৈ আহিছিলা। তুমি জানানে, তুমি বহুত সৰু থাকোঁতে এটা দুৰ্ঘটনাত তোমাৰ চকু এটা বেয়া হৈ গৈছিল। মা হিচাপে তুমি এটা চকুৰে ডাঙৰ হোৱাটো মই সহ্য কৰিব পৰা নাছিলোঁ। সেয়েহে মোৰ এটা চকু তোমাক দিছিলোঁ। মই বৰ গৌৰৱ অনুভৱ কৰিছিলোঁ যে মোৰ পুত্ৰই মোৰ বাবে নতুন পৃথিৱীখন চাব মোৰ চকুৰে। মোৰ সকলো মৰম তোমাৰ বাবে। ভগৱানে তোমাক ৰক্ষা কৰিব। এটি তোমাৰ মা। হয়, মা কেৱল এটি শব্দ নহয়, মা হৈছে মৰমৰ সাগৰ, মহাসাগৰৰ প্ৰকৃত মৰম। ভাল পোৱাৰ এটাই নাম মা। মা, তুমি অনন্যা, তুমি দীৰ্ঘায়ু হোৱা। তুমি হেৰাই গ'লেও এই পৃথিৱীৰ পৰাই সঁচা মৰম ভাল পোৱা হেৰাই যাব। আপোনালোকলৈ বিশেষ অনুৰোধ, এই ঘটনাটি বেছিকৈ শ্বেয়াৰ কৰক, যাতে প্ৰতিজন সন্তানে নিজৰ মাকক ভক্তি আৰু স্নেহ কৰিবলৈ অনুপ্ৰেৰণা পায়।